পাইছোঁ এতিয়া আহি পাইছে ৰঙালী বিহু গতিকে দিন নাই ৰাজ্যজুৰি উজনিৰ পৰা নামনিলৈ সম্পূৰ্ণ হৈ উঠিছে বিহুৰ প্ৰস্তুতি বিভিন্ন স্থানত অনুষ্ঠিত কৰা হৈছে বিহু কৰ্মশালা ইতিমধ্যে গৰু বিহুৰ দিনাখনৰ পৰাই নানা কাৰ্যসূচীৰে উখল মাখল হৈ পৰিব বিহু সন্মিলনীসমূহৰ বিহুতলী বহাগৰ বতৰে মন উৰুৱাই নতুন সপোন দেখাৰ উদ্গনি যোগায় বসন্তই বৰষা কানি চাদৰি বসন্তৰ পৰশ পাই লঠঙা গছবোৰেও পিন্ধিছে সেউজীয়া সাজ গছৰ ডালত পৰি কুলি কেতেকীৰ মাত কপৌ তগৰ নাহৰৰ সুবাস এয়া বহাগ অহাৰ খবৰ ঢোল পেপাৰ মাতত মুখৰ চৌদিশ পহিলা বহাগলৈ মাজত মাত্ৰ দুটা দিন অসমীয়া নৱবৰ্ষক আদৰিবলৈ উৎবাউল অসমীয়া ৰংজুলিত বিহুৰ আখৰাত ব্যস্ত ডেকা গাভৰু মাতত মুখৰ হাওৰাঘাট জাংফাই সংঘৰ উদ্যোগত আয়োজিত ঢোলবাদন আৰু বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰিছে শিশু কিশোৰ কিশোৰীসকলে পিছ পৰি ৰোৱা নাই গৃহিণীসকলো জেং বিহুৰ আখৰাত ব্যস্ত বোৱাৰীসকল প্ৰকৃতিৰ এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ কাৰ্বি আংলঙত সমান্তৰালভাৱে বিহপুৰী